দেউতা দেউতা মোৰ ৰিজাল্ট দিছে, মই ফাৰ্ষ্ট ডিভিজন পালো। তই ভাল কৰিলি, তই মোৰ সন্মানটো বচালি। মই কৈছিলোৱে মই ফাৰ্ষ্ট ডিভিজন পাম বুলি। অ' ৰাজৰ বা কি হ'ল, তাক মই এটা ফোন কৰোঁ। এইবিলাক কি মাৰ্ক আনিছ? মই কৈছিলো না মোক ভাল মাৰ্ক লাগিব। পাপা হ'ব দিয়া, মই যে পাছ যে কৰিছো সেইটোৱে ডাঙৰ কথা। ফাৰ্ষ্ট ডিভিজন পালে কি হ'ব? ইয়াত চাই বেছি ভালকে ৰিজাল্ট কৰিব লাগিব। দেবু ক মোৰো ফাৰ্ষ্টেই পাৰ্টি হ'ব আজি। এই টকাৰ চিন্তা কৰিব নালাগে, মই আছো নহয়। দাদা লাগিব নেকি? কি ড্ৰাগছ। নাই নেলাগে। কি ড্ৰাগছ আজি এনজয় দিন দেব, খাই দিওঁ দে। দে হ'ব দে। দেবু আজি পইচা নাইয়ে, তথাপিও ৰাজ কিবা কৰি খাব লাগিব আৰু। ঘৰত গৈ খুজো ৰ। দে যা তই। পাপা মোক টকা 5,000 দিয়া। কি 5,000 টকা তোক কিয় লাগে? লাগে দিয়া মোক। নিদিও, সদায় সদায় তই পইচা কি কৰ? দিয়া নহ'লে মই কিন্তু এইবোৰ ভাঙি পেলাম। নিদিও, তই ঘৰটো ভাঙি পেলালো নিদিও। টকা দিয়া নহ'লে মই নিজকে শেষ কৰি পেলাম। তই কি কৰিছ ৰাজ? টকা আহিলি তই? আহিলো। অহা দিলে নে ঘৰত? নিদিব, যিহে দম দিছো ঘৰত। ব'ল এতিয়া খাওঁ। ব'ল। ৰাজ খাব লাগিছিল আজিও। টকা আছে? নাই। তই সদায় সদায় মোৰ টকা দেখাই থাক। তোৰ টকা নাথাকে ভিকাৰী। ৰাজ তই আজি মোক এনেকৈ ক'লি? তোক খুৱাবলৈ মই সদায় টকা আনি থাকিব নোৱাৰো। তই মোৰ লগ নহবি আজিৰ পৰা। হ'ব দে, তোৰ লগ নহওঁ আৰু আজিৰ পৰা। যা যা যা। ঐ তহঁতৰ বছ ক'ত? কিয় লাগে? লাগিছিল অলপ কিবা কাম আছিল। যাওঁ বল। হেল্ল' ৰাজ, অলপ সাৱধানে থাকিবি। এইকেইদিন পুলিচে আমাৰ ওপৰত চকু দি আছে। তই এইবোৰ কি কৰিছ? মই মোৰ কাম কৰিছো, তোৰ কি হ'ল? ৰাজ তই এইবোৰ কামেই বাছি ল'লি? তই এইবোৰ বাদ দি পেলা। মোৰ বহুত বেয়া অৱস্থা হৈছিল। তোৰ লগত খাই থাকোঁতে ঠিকেই আছিল। যেতিয়াৰ পৰা এৰিলো মোৰ হাত ভৰি কঁপিবলৈ ধৰে আৰু হঠাৎ জ্বৰো উঠে। বহু ডক্তৰক দেখুৱাই মই ভাল পালো আৰু এতিয়া মই এইবোৰৰ ফালে ঘূৰি চাবলৈও নিবিচাৰো। বাদ দে তোৰ লেকচাৰ। ৰাজ তই যদি মোৰ কথা নুশুন মই পুলিচক কৈ দিম। তই মোৰ বন্ধু বুলি তোক মই লাজবাৰৰ বাবে সকীয়াই দিছো। তই যি কৰা কৰ।
হেল্ল' পুলিচ ষ্টেচন। ঐ এইবিলাক বন্ধ কৰি ৰঙালীলা সময়ত মুখা পিন্ধা গালতে বন্দী হৈ এদিন হেৰাই নগৈ নিজক হেৰুৱাই উঠি আহি উভতিয়া শিখৰি সাহসেৰে জীৱন the road is long নাহাৰিবি তই জীৱন the road is long ভাগৰি নপৰিবি তই